ছয়টা জনজাতিক আসাম কেবিনেটত ST ষ্টেটাছটো এপ্ৰুভ দিয়া হৈছে আমাৰ এইটো লৈ পেলাই আমাৰ যিমানখিনি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ট্ৰাইবেল ষ্টুডেণ্টছ আমি চবে ওলাই আহিছোঁ আৰু আজি আমাৰ ফাইনেল এক্সাম আছিল PG থাৰ্ড ছেমিষ্টাৰৰ আমি এক্সামটো বাতিল কৰি পেলাই আমি গোটেইখিনি ওলাই আহিছোঁ আমি প্ৰটেষ্টত ডেমনষ্ট্ৰেশ্যনত আমি ওলাই আহিছোঁ কিয়নো ছয়টা জনজাতিক ST দিয়াৰ লগে লগে আমাৰ যিমানখিনি ভৱিষ্যতত বা ফিউচাৰত বা এতিয়া প্ৰেজেণ্টত আমি যিমানখিনি আমি ST হৈ পেলাই আমি যিমানখিনি পাব লগা আমাৰ যিমানখিনি ডিমাণ্ডছ আছে বা ৰাইটছ আছে এইটো আমি আমাৰ পৰা নাইকিয়া হৈ যাব এইকাৰণে আমি গোটেইখিনি ওলাই আহিছোঁ এইটো আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিমানখিনি ট্ৰাইবেল ষ্টুডেণ্টছ ইয়াৰ ইউনিটিৰ ফালৰ পৰা গোটেই ষ্টুডেণ্ট ওলাই আহিখিনি আমি এইটো কৰিছোঁ এইটো আমি ৰাতিপুৱা 8টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু 12টালৈকে চলিব আৰু ফিউচাৰত যদি অসম গভৰ্ণমেণ্টে নামানে আমি এই প্ৰটেষ্টটো আমি কণ্টিনিউ কৰি থাকিম